হেল্ল' এভৰিৱান আপোনালোক মই সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো অকণমান বিশেষ হয় নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত স্বৰ্গীয় গুণাৰাম হাজৰিকাৰ ১৬তম মৃত্যুতিথি উপলক্ষে বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছিল আৰু সেই অকণমান ভিডিঅ' কৰিছিলোঁ আপোনালোকক দেখালোঁ। আজি এই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰিবলৈ অংশগ্ৰহণৰ সময়ত আমাক সহায় কৰিবলৈ অহা ডক্টৰ অনুপ দত্ত বৰুৱা আৰু মোৰ একালৰ মৰমৰ ছাত্ৰ শ্ৰী সত্য কুমাৰ দত্ত ডাঙৰীয়া সকলোকে মই সম্ভাষণ জনাইছোঁ। এই অনুষ্ঠানটো সম্পৰ্কে ইতিমধ্যে ডক্টৰ সুৰেন বৰা ডাঙৰীয়াই অৱগত কৰিছেই, গতিকে নতুনকৈ আকৌ মই সেইবিলাক অৱতাৰণা কৰিব খোজা নাই। যি কি নহওক, অনুষ্ঠানটো 2009 চনতেই স্থাপন হৈছিল আৰু মই জন্মলগ্নৰ পৰা ইয়াৰ লগত জড়িত হৈ আছিলোঁ। আৰু বিগত সময়ছোৱাত এটা কথা আমি লক্ষ্য কৰিছোঁ যে অৰুণজ্যোতি হাজৰিকাই যিটো চিকিৎসাৰ সেৱা সেই সেৱাটো আগবঢ়াবলৈ সদায় প্ৰস্তুত হৈ থাকে আৰু কেৱল দেৰগাঁৱতেই নহয়, গোলাঘাট, যোৰহাট বা আনডিভাইডেড শিৱসাগৰৰ বিভিন্ন অঞ্চলত এনেকুৱা শিবিৰ তেওঁ অনুষ্ঠিত কৰি আহিছে আৰু আৰ্থজনক সহায় কৰি আহিছে। আৰু আজিৰ দিনটো বিশেষভাৱে এটা স্মৰণীয় দিন এইকাৰণেই যে আজিৰ দিনটোতেই তেওঁৰ পিতৃৰ মৃত্যু হৈছিল 13 বছৰ আগতেই। তেখেতৰ পিতৃ গুণাৰাম হাজৰিকা মোৰ একালৰ বন্ধু সদৃশ আছিল। আমি দেৰগাঁও স্পৰ্টছ ক্লাবত থাকোঁতে মোক যথেষ্ট তেওঁ সহায় কৰিছিল, তাত মই সম্পাদকৰ দায়িত্ব পালন কৰি থাকোঁতে। বাৰু যি কি নহওক, আমাৰ অৰুণজ্যোতি হাজৰিকাৰ মনটো বৰ বহল, তেওঁ বহুত বহলকৈ কথাবোৰ ভাবে আৰু আমি আশা কৰিছোঁ তেওঁ মনত যিবিলাক আশা পুহি ৰাখিছে সেইবিলাক তেওঁ সম্পূৰ্ণ হওক আৰু এই অনুষ্ঠানটোক এটা সম্পূৰ্ণ অনুষ্ঠান হিচাপে গঢ় দিবলৈ সমৰ্থ হওক। আৰু দেৰগাঁওবাসীক তথা আমাৰ এই যোৰহাট গোলাঘাটৰ বা শিৱসাগৰৰ যিসকল ৰোগী, কেতিয়াবা আমি দেখোঁ যে দূৰণিৰ ৰোগীও ইয়াত আহে। মই নিজেও বহুত ৰোগী তেনেকৈ আনিছোঁ আৰু তেওঁলোকে যথেষ্ট ফল পাই গৈছে আৰু সেইসকলক তেওঁ সহায় কৰি আহিছে আৰু আশা কৰিছোঁ এই অনুষ্ঠানটো এটা ভাল অনুষ্ঠানলৈ উত্তৰণ হ'ব। ধন্যবাদ। ইয়াকে কৈ এয়া জুই বাই বিলাই হৈছে পেকেট লাঞ্চ।